दिनै मुलुगनां दै सान बाक्सा जिल्लायावबो मुलुगनां दै सान फालिदों। रायजोनि गुबुन गुबुन जायगाफोरजों लोगोसे बाक्सा जिल्लायावबो मुलुगनां दै सानखौ फालिनाय जादों। जार्नालिस्ट इउनियन अफ आसामनि बाक्सा जिल्ला आफादनि बानजायनायाव मानासुखि इक' टुरिज्म ससाइटि, बाक्सा जिल्ला साखोन सिखोन आरो दै आफाद आरो ओनसोलनि जाम्फै बान्दो आफादफोरनि हेफाजाबाव मुलुगनां दै सानखौ फालिनाय जायो। बेनि लोब्बाजों फुंनि समाव मोनसे सांग्रांथियारि मेल खुंनायनि उनावनो फाग्लादिया दैसायाव थानाय जाबोर जथरफोरखौ सुस्राङो। मख'नो गोनांदि बाक्सा जिल्लानि भारत-भुटान सिमानि गोबां गामिफोरनि रायजो राजाफोरा फाग्लादिया दैसानि दैखौ बान्दोजों लांनानै सानफ्रोमबोनि खामानिफोराव बाहायबोदों। नाथाय दैसायाव सौखिसिम फैनाय लावखार ओंखाम जाग्रा हानजाफोरा दैसानि दैयाव प्लास्टिकजों लोगोसे गुबुन गुबुन जाबोर जथरफोरखौ गारनानै आबहावाखौ गाज्रि खालामबोदों। बेनिखायनो दै सानखालिबो दैसानि सोरगिदिं थानाय जाबोर जथरफोरखौ साखोन सिखोन खालामनाय जायो। दिनैनि बे हाबाफारियाव जार्नालिस्ट इउनियन अफ आसामनि माखासे सोद्रोमाफोरजों लोगोसे सरकारि नङै फसंथान जाम्फै बान्दो आफादनि बिबानगिरिफोरजों लोगोसे सुबुं देहा इन्जिनियारिं बिफाननि बिबानगिरियाबो बाहागो लादोंमोन। गुबुन फारसेथिं जिल्लानि भुटानकुटीनि श्री पन्चमी गोजौ फरायसालियावबो जार्नालिस्ट इउनियननि बाक्सा जिल्ला आफादा पिरामल फाउन्डेसन, बाक्सा जिल्ला दै आरो साखोन सिखोन आफाद आरो श्री पन्चमी गोजौ फरायसालिनि हेफाजाबाव सानसेनि हाबाफारिजों फरायसाफोरनि गेजेराव गुबुन गुबुन गेलेमु बादायलायनायजों लोगोसे सोंगाब सोंनाय बादायलायनायजों मुलुगनां दै सानखौ फालिनाय जायो। আৰু এই 22 মাৰ্চ তাৰিখে প্ৰত্যেক বছৰে সমগ্ৰ বিশ্বতে বিশ্ব জল দিৱস হিচাপে আজি দিনটোত পালন কৰা হয়। আজি আমি বাক্সা ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট ইউনিয়ন অফ আসাম কমিটি, মানাসুখি ইক' টুৰিজম ছ'চাইটি তথা ইয়াৰ যিকেইটা বান কমিটি আছে, এই বান কমিটি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে লগ লাগি আমি এই মানাসুখি যি পিকনিক স্পট, এই পিকনিক স্পটত বিশ্ব জল দিৱস পালন কৰিলোঁ। বিশেষকৈ আমি ইয়াত এটা কাম কৰিছোঁ, যিহেতু এই অঞ্চলৰ জনসাধাৰণে পাগলাদিয়া নদীৰ যি পানী বোৱাই নি তেওঁলোকে দৈনন্দিন যি কাৰ্যত ব্যৱহাৰ কৰে, আৰু এই উৎসটোত আমি যিটো প্লাষ্টিক বা আৱৰ্জনা, এই আৱৰ্জনা নিষ্কাশনৰ কাৰণে আজি পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব পাৰোঁ যে যিহেতু পানীয়েই জীৱৰ প্ৰাণীৰ প্ৰাণ, গতিকে বিশুদ্ধ পানী খালেহে মানুহৰ স্বাস্থ্য ঠিকে থাকিব। গতিকে এই অঞ্চলৰ ৰাইজে যিহেতু এই পাগলাদিয়া নদীৰ পানী খায়েই জীৱন নিৰ্বাহ কৰি আছে, গতিকে এই যিটো উৎসৱ, পাগলাদিয়াৰ উৎসৱ, এই উৎসৱটো আমি কিছু পৰিমাণে আজিৰ এই জল দিৱসত আমি চাফ চিকুণ কৰিছোঁ। আৰু বিশেষকৈ ৰাইজক এটাই অনুৰোধ জনাম, যিহেতু বিশ্ব জল দিৱস, এইকাৰণে পানী সংৰক্ষণৰ ওপৰতে বিশেষকৈ গুৰুত্ব দিয়া হয়। এই অঞ্চলত যিহেতু পানীৰ নাটনি, আৰু আজিৰ দিনটোত আমি সকলোকে আহ্বান জনাম, সকলোৱে যেন পানী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। পানীৰ সম্পৰ্কে আলোচনা। পানীৰ সম্পৰ্কত বুলি ক'লে পানীটো যেনে ধৰণৰ অৱস্থাত চলি আছে, আৰু আজি এই বিশ্ব দিৱসত আমাৰ এজন বিষয়ববীয়া আহিছিল। তেখেতসকলে এই চকীত পৰিদৰ্শন কৰি আমাৰ ৰাইজক আৰু যিখিনি আমাৰ ৰাইজ উপস্থিত আছিল তেখেতসকলক ভালদৰে বুজাই দিলে পানীকে এনেকুৱা সংৰক্ষণ কৰিব লাগে আৰু কি কৰিবলগীয়া আছে ৰাইজৰ। আৰু আমাৰ ইয়াত অস্থায়ীভাৱে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 5-6জন কৰ্মচাৰী পঠাইছে, তেখেতে নিৰীক্ষণ কৰি আছে। কিন্তু মই বাৰম্বাৰ কৈ আছোঁ, এই 6জন ফৰেষ্টাৰে আমাৰ এই বৃহৎ এলেকাত গছ কাটাৰ পৰা মাছমৰীয়াক ৰখা আৰু শিলসহন যিবিলাক JCP, LNT লৈ নদীত বালা শিল উঠাই আছে, সেইবিলাকৰ প্ৰতিও মই অৱগত কৰিছোঁ। গতিকে আমি আগতেও বাক্সা জিলাৰ জিলাধিপতি মহোদয়ক অনুৰোধ কৰিছোঁ, আপুনি ইয়াক নিয়ন্ত্ৰণ কৰক। ইয়াৰ মাজতে বাক্সা জিলাৰ DC মহোদয়ে স্বয়ং DFক লগত
আমাৰ সন্মুখতে আলোচনা কৰিছে আপুনি এই বিষয়ে তদন্ত কৰক ইয়াৰ গতিৰোধ কেনেকৈ ৰোধ কৰিব পাৰে তাৰ আপুনি পদক্ষেপ লওক আমি দেখিলোঁ কিছুদিন ধৰি অলপ সেই আমাৰ যিটো উদ্দেশ্য আমি যিটো কৈছিলোঁ তাৰ অলপ গতিৰোধ হৈছিল এতিয়া পুনৰ আকৌ আৰম্ভ হ'ব ধৰিছে যে ভৱিষ্যতক লৈ যদি এনেকুৱা আৰম্ভ হয় আমাৰ এই উত্তৰ অঞ্চলত মানুহ থকাটো অলপ সম্ভৱ হ'ব যিহেতুকে আমাৰ কোনো ইয়াত নদী নাই আমি মাত্ৰ ভূটান পাহাৰৰ পৰা নিজৰি বগৰি অহা পানীখিনি দি আমি বৃহৎ এটা উত্তৰ অঞ্চলৰ ৰাইজে জীৱিকা চলাই আছোঁ গতিকে মই বাৰ অনুৰোধ কৰিছোঁ চৰকাৰে অসম চৰকাৰে ইয়াৰ সিদ্ধান্ত কৰিব আমি साननैनि हाबाफारिजों क'क्राझारनि बड'लेण्ड मुलुगसोलोंसालिनि बानजायनाय आरो बिटिसि सोरखारनि हेफाजाबाव गिबि खेबनि थाखाय बड'लेण्ड मस्रुम मैखुननि मेला खुंफुंनो आखायाव लादों। बे बड'लेण्ड मैखुन मेलाखौ 23 आरो 24 मार्च खालि साननैनि हाबाफारिनि गेजेरजों बड'लेण्ड मुलुगसोलोंसालियाव खुंफुंनाय जागोन। नैरोजा 23 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ। गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो। Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन। गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।